নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক তেজপুৰ চহৰত থকা ঐতিহাসিক অগ্নিগড়লৈ লৈ যাম। ঠাইখিনিৰ ইম্পৰ্টেঞ্চ আৰু ইয়াৰ লগত জড়িত বুৰঞ্জী তথা সকলো তথ্য আপোনালোকক অৱগত কৰিম। মাথো আপুনি ভিডিঅ'টো শেষলৈ চাই যাওক। I am who I'm meant to be. Over and out. My future needed clarity, so I could see how you react, how you react to me. Hello everyone, this is your Gopal Krishna. Welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আজি তেজপুৰ ট্ৰিপৰ ছেকেণ্ড ডে আছিল। এতিয়া অগ্নিগড়লৈ যাম। বিখ্যাত অগ্নিগড় তেজপুৰৰ মেইন টাউনৰ ওচৰতে আছে। এতিয়া বাইকখন ল'লোঁ আৰু লগত অজয় আছে। আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো এনজয় কৰি যাওক। তেজপুৰ চহৰখন গুৱাহাটীৰ পৰা প্ৰায় 184 কিলোমিটাৰ দূৰত্বত আছে। ডিব্ৰুগড়ৰ পৰা 300 কিলোমিটাৰ, যোৰহাটৰ পৰা 163 কিলোমিটাৰ আৰু মৰিগাঁৱৰ পৰা 111 কিলোমিটাৰ দূৰত্বত আছে। ৰাতি থাকিবলৈ বিভিন্ন ৰেঞ্জৰ হোটেল পোৱা যায়। ছিংগল ৰুমত 800 টকাৰ পৰা 500 টকাৰ ভিতৰত পাব আৰু ডাবল ৰুম 400 টকাৰ পৰা 1000 টকাৰ ভিতৰত পাই যাব। My future needed clarity, so I could see how you react, how you react. বন্ধুসকল, তেজপুৰৰ ছেকেণ্ড ডে ট্ৰিপত আজি অগ্নিগড়লৈ আহিলোঁ। ঐতিহাসিক অসমৰ ঐতিহাসিক, ভাৰতবৰ্ষৰে ঐতিহাসিক অগ্নিগড়লৈ আহিলোঁ আৰু অগ্নিগড়ৰ এখন পাৰ্কখন আপোনালোকে চাব পাৰিব। এতিয়া মই দেখুৱাম আপোনালোকক। টিকেট কাটি ল'লোঁ, টিকেট দুটা কাটি ল'লোঁ। আমাৰ অজয় আৰু মোৰ টিকেট দুটা কাটি ল'লোঁ, 20 টকাকৈ ল'লে। আৰু এতিয়া আগবাঢ়ি আছোঁ। বাইকত 10 টকাকৈ ল'লে। আপোনালোকে যদি আহে বাইক এই ছাইডতে থৈ ল'ব পাৰিব। ইয়াতে 10 টকা পাৰ্কিঙত লগাই দিয়ে আৰু সেইটো চাওক। তাতে টিকেট কাটিব লাগিব। টিকেট মেল ফিমেল যিয়ে নহওক 20 টকাকৈ লয়। সৰু ল'ৰা ছোৱালী 10 টকাকৈ লয়। অজয়, টিকেট দুটা লোৱা হ'লনে? ব'লা আহা। সেই গাইছ, আপোনালোকক দেখাই আছোঁ চাওক। এই চাইডে চাইডে গোটেই পাহাৰখনৰ চাইডে চাইডে সৰু সৰু বক্স লগাই থৈছে। ইয়াত গান লগাই আছে। ইয়াত চাই লওক। সেইটো তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই গড়টো, অগ্নিগড়টো বানৰজাই নিৰ্মাণ কৰিছিল নিজৰ জীয়াৰী উষা দেৱীক সুৰক্ষিত কৰি ৰাখিবৰ বাবে। এই গড়টো উষাৰ কাৰেং আছিল আৰু বৰ্তমান তেজপুৰৰ কৰ্তৃপক্ষই এখন সুন্দৰ পাৰ্ক ৰূপে ইয়াক সজাই তুলিছে। আহক দৰ্শন কৰোঁ। অগ্নিগড়ৰ একেবাৰে ওপৰলৈ যাবৰ কাৰণে এনেকুৱা ঘূৰণীয়াকৈ খটখটি কিছুমান বনোৱা আছে। ষ্টাৰৱে বনাই আছে। আমি ঘূৰণীয়াকৈ এনেকৈ ঘূৰি ঘূৰি একে ওপৰ পাবৰ কাৰণে খটখটি বগাই যাব লাগিব। আৰু তাতে একেবাৰে ওপৰত উষা অনিৰুদ্ধৰ যি প্ৰেম কাহিনী, ঐতিহাসিক প্ৰেম কাহিনী চিত্ৰাংকন কৰি ধুনীয়াকৈ মূৰ্তি সজাই কাহিনীটো তাতে বিৱৰণ কৰা হৈ আছে। আহক। দ্বাপৰ যুগত অসুৰৰ ৰজা বানাসুৰে এই গড়টো সাজিছিল সুৰক্ষা দিবৰ বাবে নিজৰ জীয়াৰী উষাক। গোটেই গড়টো জুয়ে আগুৰি আছিলে। বিনা অনুমতিত কোনেও প্ৰৱেশ কৰিব পৰা নাছিল। সেইকাৰণে এই গড়টোৰ নাম আছিল অগ্নিগড়। এই গড়টোৰ লগত জড়িত উষা অনিৰুদ্ধৰ অমৰ প্ৰেম কাহিনী সকলোৰে মুখে মুখে প্ৰচলিত। বানৰজাৰ কন্যা উষা দেৱীয়ে সপোনত এজন ৰাজকুমাৰক দেখিছিল। প্ৰেমত মতলীয়া হৈ পৰিছিল। সঁচাই প্ৰেম কি যে এক মিঠা অনুভূতি। প্ৰেমে অন্ধ কৰি পেলায় সকলোকে। যিকোনো মুহূৰ্ততে দেহে প্ৰাণে পাব বিচাৰিছিল উষাই অনিৰুদ্ধক কাষতে। উষা এগৰাকী প্ৰহৰী বান্ধৱী আছিল, চিত্ৰলেখা। চিত্ৰলেখাই এই অদ্ভুত প্ৰতিভা আছিল যে নেদেখাকৈ কাৰোবাক কল্পনা কৰি হুবহু চিত্ৰ আঁকিব পাৰে। সেয়ে তেওঁৰ নাম চিত্ৰলেখা। তাৰ উপৰিও চিত্ৰলেখাই মায়াবী যাদু জানিছিল। চিত্ৰলেখাই যাদুৰ দ্বাৰা অৱগত হ'ল যে সেই সপোন কোঁৱৰজন আন কোনো নহয়, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। এগৰাকী অসুৰ কন্যাক পচন্দ নকৰিব বুলি ভাবিয়েই অনিৰুদ্ধৰ অনুমতি নোহোৱাকৈ এদিন ৰাতি শুই থাকোঁতে চিত্ৰলেখাই অপহৰণ কৰি লৈ আনে উষাৰ কাৰেঙলৈ, তাইৰ মায়াবীৰ যাদুলে। যেতিয়া অনিৰুদ্ধই চকু মেলি উষাক দেখা পালে তেতিয়া তেওঁ প্ৰথম চাৱনিতে প্ৰেমত কৰি গ'ল উষাৰ। উষা অনিৰুদ্ধৰ প্ৰেমৰ কথাটো যেতিয়া বানৰজাই গম পালে খঙত জ্বলি পকি ক'ব নোৱাৰা হৈ গ'ল আৰু খঙতে অনিৰুদ্ধক সাপেৰে বান্ধি কাৰাগাৰত ভৰাই থ'লে। কাৰণ বানাসুৰ আছিল এজন শিৱভক্ত। ভগৱান শ্ৰীকৃষ্ণক অসুৰ শত্ৰুৰূপে বুলি গণ্য কৰে। সেয়েহে উষা অনিৰুদ্ধৰ বিয়াৰ বাবে অমান্তি। কিন্তু ভগৱান শ্ৰীকৃষ্ণ যেতিয়া এই কথা গম পালে তেতিয়া অনিৰুদ্ধক ৰিহা কৰি উষাৰ লগত বিয়া পাতি দিবলৈ ৰথত ৰাওনা হ'ল। সেই কথা গম পাই বানৰজাই ভগৱান শিৱক সহায় কৰিবলৈ প্ৰাৰ্থনা জনালে। যিহেতু বানৰজা শিৱৰ শ্ৰেষ্ঠ ভক্ত কথাষাৰ পেলাব নোৱাৰিলে, তাৰ পিছত
আচল যুদ্ধ আৰম্ভ হ'ল হৰহৰি যুদ্ধ তয়া ময়া যুদ্ধ তেজেৰে যুদ্ধক্ষেত্ৰ ৰাঙলী হৈ গ'ল যুদ্ধ আকৌ কাৰ মাজত আছিল ভগৱান শ্ৰীকৃষ্ণ আৰু মহাদেৱ পৃথিৱী কঁপিবলৈ আৰম্ভ হৈছিল উপায় নাপায় ব্ৰহ্মদেৱে আহি নিজকে মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত ৰাখি অনুৰোধ কৰাত যুদ্ধখন সমাপ্তি ঘটিল ভগৱান শ্ৰীকৃষ্ণৰ কথাবোৰ যেতিয়া ভাঙি পাতি মহাদেৱক ক'লে খং উঠি বানাসুৰক বহুত গালি দিলে মহাদেৱে শেষত ভগৱান শিৱৰ আজ্ঞাত বান ৰজাই উষা অনিৰুদ্ধৰ প্ৰেমক স্বীকৃতি দি বিয়ালৈ সৈমান হয় সঁচাই প্ৰেমে কোনো বাধা নামানে ই যেন এক স্বৰ্গীয় অনুভূতি অগ্নিগড় পাৰ্কত সেই প্ৰেমৰ কাহিনীটো আপোনালোকে কিছু দৃশ্যাংশ মূৰ্তিৰূপে দেখা পাব বাইদেউ কফি দিয়ক গাইছে এই পাৰ্কখনৰ এটা খুবেই বিশেষত্ব কি জানেনে এফালে চাওক এটা ভিউ পইণ্ট আছে আপুনি এই ভিউ পইণ্টৰ পৰা গোটেই ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা আৰু তেজপুৰ গোটেই নগৰখন আপোনালোকে ইয়াত দেখা পাব যেনেকৈ শ্বিলঙত গ'লে আপোনালোকে শ্বিলং পিকৰ পৰা গোটেই শ্বিলংখন দেখা পায় ঠিক তেনেদৰে ইয়াৰ পৰা আপুনি এই ভিউ পইণ্টটোৰ পৰা তেজপুৰ চহৰখন আৰু ব্ৰহ্মপুত্ৰ নদীখন দেখা পাব আহক আপোনালোকক দেখাওঁ Doubted all that I could do, knowing what I need to do. All I can say, the word is thank you. I think it's what you need to push away from the shore, amongst the waves. Exactly where I wanna be. I am where I wanna be. Remember the start, when my future needed clarity. Yes, I needed clarity, so I could see how you'd react. How you'd react to me. So much differently, 'cause I am different to you. Every time that I look back, I see my future. হে গাইছ অগ্নিগড়ৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব কাৰণ এতিয়া আমি আকৌ যাম চিত্ৰলেখা উদ্যানলৈ যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এনেকুৱা আৰু ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি পেলাই আকৌ ঘণ্টা বটনটো দবাই থ'ব তেতিয়া মই যেতিয়া নতুনকৈ আকৌ ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে লগে লগে পাই যাব থেংক ইউ ছ' মাছ